APSC মেইনছৰ বাবে গুৰুত্বপূৰ্ণ এখন এছে দ্য ৰোল অফ ৱমেন ইন নেশ্যন বিল্ডিং এম্পাৱাৰিং ইণ্ডিয়াছ ফিউচাৰ অৰ্থাৎ ৰাষ্ট্ৰ নিৰ্মাণত মহিলাৰ ভূমিকা ভাৰতৰ ভৱিষ্যত সবলীকৰণ। পাতনি ইন্ট্ৰডাকশ্যন। নাৰী সদায় সমাজৰ মেৰুদণ্ড হৈ আহিছে। তেওঁলোকে নিজৰ ঘৰুৱা দায়িত্বৰ বহু ওপৰলৈকে বিস্তৃত বৈচিত্ৰ্যময় ভূমিকা পালন কৰি আহিছে। ভাৰতৰ প্ৰেক্ষাপটত জাতি নিৰ্মাণৰ ক্ষেত্ৰত মহিলাসকলৰ অৱদান উল্লেখযোগ্য। মহিলাসকলে বিভিন্ন খণ্ডৰ প্ৰগতি আৰু বিকাশৰ পথ প্ৰশস্ত কৰিছে। এই ৰচনাখনৰ লক্ষ্য হৈছে ভাৰতৰ ভাগ্য গঢ় দিয়াত নাৰীয়ে লোৱা উল্লেখযোগ্য ভূমিকাৰ ওপৰত পোহৰ পেলোৱা আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে নাৰীক সবলীকৰণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ঐতিহাসিক দৃষ্টিভংগী। ইতিহাসৰ বুকুত ভাৰতীয় মহিলাসকলে জাতি নিৰ্মাণৰ ক্ষেত্ৰত স্থিতিস্থাপকতা, দৃঢ়তা, নেতৃত্ব প্ৰদৰ্শন কৰি আহিছে। ব্ৰিটিছ উপনিৱেশিকতাৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ প্ৰত্যাহ্বানলৈকে নাৰীয়ে পুৰুষৰ সৈতে কান্ধত কান্ধ মিলাই স্বাধীনতা, সমতা, সামাজিক ন্যায়ৰ বাবে যুঁজি আহিছে। সৰোজিনী নাইডু, ইন্দিৰা গান্ধী, কনকলতা বৰুৱাৰ দৰে বিশিষ্ট ব্যক্তিয়ে ভাৰতৰ ইতিহাসত এক অমলিন চিন ৰাখিছে, আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰিছে। ৰাজনৈতিক সবলীকৰণ। এখন শক্তিশালী আৰু সৰ্বাংগীন জাতি গঢ়ি তোলাৰ বাবে ৰাজনৈতিক সবলীকৰণ অতি গুৰুত্বপূৰ্ণ। বছৰ বছৰ ধৰি ভাৰতত মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা দেখা গৈছে। স্থানীয় চৰকাৰী সংস্থা, পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানত মহিলাৰ বাবে 1/3 আসনৰ ব্যৱস্থা কৰা আদি সংৰক্ষণ নীতি ৰূপায়ণে অধিক মহিলাক ৰাজনৈতিক ক্ষেত্ৰলৈ অনাত সহায় কৰিছে। এই প্ৰতিনিধিত্বৰ ফলত উন্নত শাসন ব্যৱস্থা, সমাজ কল্যাণৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে আৰু মহিলা আৰু প্ৰান্তীয় সম্প্ৰদায়ক প্ৰভাৱিত কৰা বিষয়সমূহক অগ্ৰাধিকাৰ দিয়া হৈছে। অৰ্থনৈতিক সবলীকৰণ। অৰ্থনীতিত মহিলাৰ সক্ৰিয় অংশগ্ৰহণ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে মৌলিক। যোৱা দশকবোৰত ভাৰতৰ মহিলাসকলে ব্যৱসায় আৰু তেওঁলোকে বাধা ভংগ কৰি পৰম্পৰাগতভাৱে পুৰুষৰ আধিপত্য থকা উদ্যোগ, বিত্ত, প্ৰযুক্তি, গৱেষণাকে ধৰি ক্ষেত্ৰসমূহত উৎকৃষ্টতা প্ৰদৰ্শন কৰিছে। ষ্টেণ্ড আপ ইণ্ডিয়া আৰু বেটী বচাও বেটী পঢ়াও অভিযানৰ দৰে পদক্ষেপে মহিলাসকলক অৰ্থনৈতিকভাৱে সবলীকৰণৰ বাবে আৰ্থিক সহায় আৰু শিক্ষাৰ সুযোগ প্ৰদান কৰিছে। ফলত দেশৰ GDPত মহিলাসকলে অৰিহণা যোগাই উদ্ভাৱন আৰু বৃদ্ধিৰ পোষকতা কৰিছে। শিক্ষা আৰু দক্ষতা বিকাশ। মহিলাসকলক সবলীকৰণ আৰু তেওঁলোকৰ সম্ভাৱনাক মুকলি কৰাৰ মূল চাবিকাঠি হৈছে শিক্ষা। ভাৰতত ছোৱালীৰ শিক্ষাৰ সমসুবিধা নিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে, যাৰ ফলত নামভৰ্তিৰ হাৰ বৃদ্ধি পাইছে। চৰকাৰৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম বেটী বচাও বেটী পঢ়াওৱে ছোৱালীৰ শিক্ষাৰ প্ৰসাৰৰ লগতে লিংগভিত্তিক বৈষম্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। শিক্ষিত মহিলাসকলে জ্ঞাত সিদ্ধান্ত লোৱা, সমাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা, পৰিৱৰ্তনৰ এজেণ্ট হোৱাৰ সম্ভাৱনা বেছি। শিক্ষা আৰু দক্ষতা বিকাশত বিনিয়োগ কৰি ভাৰতে মহিলাসকলক ৰাষ্ট্ৰ নিৰ্মাণত উল্লেখযোগ্য অৰিহণা যোগাবলৈ সজ্জিত কৰি তুলিছে। স্বাস্থ্যসেৱা আৰু সমাজ কল্যাণ। নাৰীৰ মংগল এটা জাতিৰ সামগ্ৰিক প্ৰগতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। গুণগত স্বাস্থ্যসেৱা, প্ৰজনন অধিকাৰ আৰু মাতৃৰ স্বাস্থ্যৰ সুবিধা মহিলা সবলীকৰণৰ অতি গুৰুত্বপূৰ্ণ উপাদান। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, জননী সুৰক্ষা যোজনা, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আদি চৰকাৰৰ পদক্ষেপৰ লক্ষ্য হৈছে মহিলাৰ স্বাস্থ্য উন্নত কৰাৰ লগতে গৰ্ভাৱস্থা আৰু প্ৰসৱৰ সময়ত সহায় আগবঢ়োৱা, মহিলাসকলৰ মংগল সুনিশ্চিত কৰি ভাৰতে তেওঁলোকৰ সামৰ্থ্যক ব্যৱহাৰ কৰি এখন সুস্থ, অধিক সমৃদ্ধিশালী সমাজ গঢ়ি তুলিব পাৰে। গ্ৰাম্য মহিলা সবলীকৰণ। ভাৰতৰ জনসংখ্যাৰ এক উল্লেখযোগ্য অংশ গ্ৰাম্য মহিলা আৰু তেওঁলোকৰ সবলীকৰণ সৰ্বাংগীন জাতি নিৰ্মাণৰ বাবে অতি গুৰুত্বপূৰ্ণ। গ্ৰাম্য অঞ্চলৰ মহিলাসকলে শিক্ষা, স্বাস্থ্যসেৱা, অৰ্থনৈতিক সুযোগৰ সীমিত সুবিধাকে ধৰি অন্যান্য প্ৰত্যাহ্বানৰ সন্মুখীন হয়। এইবোৰৰ সমাধানৰ বাবে ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান আৰু মহিলা কিষাণ সশক্তিকৰণ পৰিযোজনাৰ দৰে পদক্ষেপ আৰম্ভ কৰা হৈছে।
মহিলাৰ উদ্যোগীকৰণ, দক্ষতা বিকাশ আৰু আৰ্থিক অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰা প্ৰত্যাহ্বানসমূহৰ উপৰিও গ্ৰাম্য মহিলাসকলক সবলীকৰণে তেওঁলোকৰ আত্মসন্মান বৃদ্ধি কৰে, তেওঁলোকৰ পৰিয়ালৰ অৰ্থনৈতিক মংগলত অৰিহণা যোগাবলৈ সক্ষম কৰে আৰু সমগ্ৰ সম্প্ৰদায়ক উন্নীত কৰে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত মহিলা। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত মহিলাসকলৰ অংশগ্ৰহণক উৎসাহিত কৰাটো আধুনিক যুগত ভাৰতৰ অগ্ৰগতিৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰসমূহত মহিলাসকলে উল্লেখযোগ্য অৱদান আগবঢ়াইছে যদিও এতিয়াও লিংগ ব্যৱধান আছে যিটো সমাধান কৰিব লাগিব। মহিলা বিজ্ঞানী আঁচনি আৰু বিজ্ঞান জ্যোতি কাৰ্যসূচীৰ দৰে পদক্ষেপৰ লক্ষ্য হৈছে বৈজ্ঞানিক গৱেষণাৰ সৈতে মহিলাসকলৰ জড়িততাক প্ৰসাৰ কৰা আৰু বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত ক্ষেত্ৰত লিংগ বৈষম্য দূৰ কৰা। বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত মহিলাসকলক সবল কৰি প্ৰতিভা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত লালন পালন কৰিব পাৰে, যাৰ ফলত প্ৰযুক্তিগত উন্নতি আৰু অৰ্থনৈতিক বিকাশ ঘটিব। সমাজ সংস্কাৰত মহিলাৰ ভূমিকা। ভাৰতত সমাজ সংস্কাৰক আগুৱাই নিয়াত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ঐতিহাসিকভাৱে মহিলা কৰ্মী আৰু সংস্কাৰকসকলে নাৰীৰ অধিকাৰ, বাল্য বিবাহ বিলুপ্ত, সকলোৰে বাবে শিক্ষা, যৌতুকৰ দৰে সামাজিক দুষ্টতা নিৰ্মূল আদি কাৰ্যৰ পোষকতা কৰিছে। ৰাজা ৰামমোহন ৰায়, সাবিত্ৰীবাই ফুলে আদি বহুকেইজন এই আন্দোলনসমূহৰ আগশাৰীত আছিল। সামাজিক সমতা আৰু ন্যায়ৰ পোষকতা কৰিছিল। মহিলা সংগঠন আৰু বেচৰকাৰী সংস্থাসমূহে লিংগভিত্তিক হিংসা আৰু বৈষম্যৰ দৰে বিষয়সমূহৰ সমাধানৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে, যিয়ে সমাজৰ সামগ্ৰিক উন্নয়নত অৰিহণা যোগাইছে। আদৰ্শ আৰু প্ৰেৰণা। বিভিন্ন ক্ষেত্ৰত মহিলাসকলৰ সাফল্যই নৱপ্ৰজন্মৰ বাবে প্ৰেৰণাৰ পোহৰৰ ৰেখা হিচাপে কাম কৰে। মেৰী কম আৰু পৃথ্বীৰ দৰে ক্ৰীড়া আইকনৰ পৰা সিন্ধুৱে, অৰুন্ধতী ৰায় আৰু কিৰণ দেশাইৰ দৰে প্ৰখ্যাত লেখিকালৈকে মহিলাসকলে উৎকৃষ্ট হৈ বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে। তেওঁলোকৰ সফলতাৰ কাহিনীয়ে আত্মবিশ্বাস জগাই তোলে আৰু কণমানি ছোৱালীক ডাঙৰ সপোন দেখিবলৈ, নিজৰ আৱেগক অনুসৰণ কৰিবলৈ আৰু সমাজৰ বাধা অতিক্ৰম কৰিবলৈ প্ৰেৰণা দিয়ে। এই আদৰ্শক উদযাপন কৰি আৰু সম সুযোগ প্ৰদান কৰি জাতিটোক নতুন উচ্চতালৈ লৈ যাবলৈ সাজু কৰি শক্তিশালী মহিলাৰ এটা প্ৰজন্ম সৃষ্টি কৰিব পাৰে। প্ৰত্যাহ্বান আৰু আগুৱাই যোৱাৰ পথ। অগ্ৰগতিৰ পিছতো ভাৰতত প্ৰকৃত লিংগ সমতা আৰু মহিলা সবলীকৰণ লাভৰ ক্ষেত্ৰত প্ৰত্যাহ্বান অব্যাহত আছে। গভীৰ শিপাই থকা সাংস্কৃতিক নীতি-নিয়ম, লিংগভিত্তিক হিংসা, সম্পদৰ সীমিত সুবিধা আৰু পিতৃতাত্ত্বিক মানসিকতাৰ অটলতাই মহিলাৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰি আহিছে। এই প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ বহুমুখী পন্থাৰ প্ৰয়োজন। প্ৰথমতে, লিংগ সমতাৰ গুৰুত্ব সম্পৰ্কে সমাজখনক সজাগতা সৃষ্টি আৰু সংবেদনশীল কৰাটো অতি প্ৰয়োজনীয়। শিক্ষানুষ্ঠান, সংবাদ মাধ্যম আৰু সম্প্ৰদায়ৰ মঞ্চসমূহে লিংগ ধনাত্মক আখ্যানক প্ৰসাৰিত কৰিব লাগে আৰু কুসংস্কাৰক প্ৰত্যাহ্বান জনাব লাগে। ইয়াৰ দ্বাৰা অধিক অন্তৰ্ভুক্ত সমাজ গঢ়ি তোলা হ'ব, য'ত নাৰীক সমান হিচাপে ব্যৱহাৰ কৰা হ'ব। দ্বিতীয়তে, অৰ্থনৈতিক বৈষম্য দূৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। সমান কামৰ বাবে সমান দৰমহা, উদ্যোগীকৰণৰ সুযোগ প্ৰদান আৰু ঋণ আৰু সম্পদৰ সুবিধা নিশ্চিত কৰা আদিয়ে মহিলাসকলক অৰ্থনৈতিকভাৱে সবলীকৰণ কৰিব পাৰে আৰু জাতি গঠনত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধি কৰিব পাৰে। তৃতীয়তে, মহিলাৰ অধিকাৰ আৰু সুৰক্ষাৰ সৈতে জড়িত বৰ্তমানৰ আইন আৰু নীতিসমূহৰ ৰূপায়ণ শক্তিশালী কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ ভিতৰত মহিলাৰ ওপৰত হোৱা হিংসাৰ বিৰুদ্ধে যুঁজ দিয়া, ন্যায়ৰ সুবিধাৰ উন্নতি সাধন কৰা, লিংগ সংবেদনশীল শাসন ব্যৱস্থাক প্ৰসাৰ কৰা আদি ব্যৱস্থাও অন্তৰ্ভুক্ত। শেষত, সকলো স্তৰৰ ছোৱালী আৰু মহিলাৰ বাবে গুণগত শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত বিনিয়োগ কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ ভিতৰত এনে কাৰ্যসূচী অন্তৰ্ভুক্ত হ'ব লাগে যিয়ে ছোৱালীসকলক STEM শিক্ষা আৰু বৃত্তিমূলক প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।
উদীয়মান খণ্ড আৰু প্ৰযুক্তিসমূহত তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰে। উপসংহাৰ কনক্লুজন জাতি গঠনত নাৰীৰ ভূমিকা অপৰিহাৰ্য। ভাৰতত মহিলাসকলে প্ৰমাণ কৰিছে ৰাজনীতি, অৰ্থনীতি, শিক্ষা, স্বাস্থ্যসেৱা বা সমাজ সংস্কাৰেই হওক, বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ যোগ্যতা। মহিলা সবলীকৰণ আৰু সম সুযোগ প্ৰদান কৰি ভাৰতে তেওঁলোকৰ প্ৰতিভাক জাতিৰ প্ৰগতিৰ বাবে ব্যৱহাৰ কৰিব পাৰে। প্ৰকৃত লিংগ সমতা লাভৰ বাবে চৰকাৰ, নাগৰিক সমাজ আৰু ব্যক্তিৰ সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন। বাধাবোৰ ভাঙি সমাজৰ নীতি-নিয়মক প্ৰত্যাহ্বান জনোৱাৰ সময় আহি পৰিছে আৰু এনে এখন সমাজ গঢ়ি তোলাৰ সময় আহি পৰিছে য'ত নাৰীৰ সম অধিকাৰ, সুযোগ আৰু প্ৰতিনিধিত্ব আছে। তেতিয়াহে ভাৰতে এখন সমৃদ্ধিশালী আৰু সৰ্বাংগীন জাতি হিচাপে নিজৰ পূৰ্ণ সম্ভাৱনাত উপনীত হ'ব পাৰিব।